ওলাইছোঁ আৰু দেই কেলা। আমি আজি পাহাৰীয়া এলেকা এটাত যাম। তাত মোৰ মামা ঘৰ আছে। মই তোমাক পাছত জেগাডোখৰ নাম ক'ম, চিন্তা নকৰিবা, এইবাৰ বেছি দূৰ নহয়। মই খালি জইন নানিলোঁ, হ'ব নাই? হ'ব হেৰি তুমি চাদাটো বনাই যাবা খালি, হ'ব। পালোহিয়ে আৰু এই তিনিআলিটো চুকৰ মানুহ ঘৰ যে দেখিছানে নাই? সেই ঘৰেই নামিব হৈছে, সেৱা কৰা। কৃষ্ণ প্ৰভু বচাবা। ভাই ছাতিটো মেলি লোৱা কেলা, গৰমে পকৰ ফালি পঠিয়াব। ইয়াত ৰাতিপুৱাৰ পৰা চাহ, মিঠাই, বিস্কুট, পিঠা, জলপান, ভাত, মাছ, মাংস, ৰুটি ঢেৰ খালোঁ। চান পাপৰটো একদম সৰুতেই খোৱা মই। ইনশাল্লাহ পেটলত ভজা লেগ পিচটোৰ লগত একোৱে পাত্তা নাপায় দেই। মোৰ হ'লে খাই মজা লাগিলে, 1 গামলামান খালোঁ। তুমিও খাবা নেকি? অলপ বচাই দিব পাৰিম আৰু। লোৱা টেষ্ট কৰা, লোৱা। সেইসোপা খাই মেলি এতিয়া মই হাগিবলৈ পানী তুলিহে তত পাইছোঁ আৰু। আহিলে ভালেই হ'ল, ভেলাঘৰটো বনোৱাত ইমান দিগদাৰ নহ'ল। ৰাতিৰ কাৰণে কুকুৰ এটা যোগাৰ কৰিলোঁ। ভালকৈ চালা নেজডাল। কেলা ইমান গৰম, অকণমান লাও পানী লাগিছিলে। কেলা গোটেই বিচাৰিলোঁ, ক'তো নাপালোঁ দেই। নিজৰটোৱে কাম চলাওঁ আৰু কেলা, বম নিচা ধৰিব। খাই চাওঁ কেলা। কেলা নিমখীয়া আছে দেই মালটো। কেলা উঠ। মই নোৱাৰোঁ দেই উঠিব, কেমেৰা লৈ যা কেলা, শুগে যা দেৰি হ'ল কেলা, মই শুওঁ বম নিচা।